মোৰ চেনেল ৰঞ্জন গগৈ GBGS স্কুললৈ সকলোকে স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ গহমবজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। মই ব্যতিক্ৰম নহয়, মই যে মাথো চিৰন্তন নাৰী, যুগমীয়া ৰহস্যৰে ভৰা বিচিত্ৰ বৰ্ণালীৰ এক সহজ প্ৰকাশ। মোৰ বাসনাত কোনো নতুনত্ব নাই। আদিতমা নাৰীৰ মনৰ ৰং আৰু সুৰভিয়ে মনৰ মজিয়াত মোৰ আলপনা আঁকে। মোৰ দুখ ক'ত? মই মাথো কৰি গ'লো সত্যক সহজ স্বীকাৰ। যিবোৰ স্বীকাৰ ভণ্ডামীৰ মুখাৰ তলত সৰ্বদাই গুপ্ত হৈ থাকে। হাঁহি উঠে আৱৰণৰ আঁৰত আমি সকলো উলংগ। প্ৰাণৰ পাত্ৰ জানো কেতিয়াবা ভৰে, যেতিয়া নিজকে ভাবোঁ সবাতোকৈ ঐশ্বৰ্যমণ্ডিতা বুলি, সকলো পাইছোঁ বুলি গৰ্বিত ভংগীত স্ফীত হৈ উঠোঁ। সেইটো ক্ষণতে মনৰ কোণত অৱচেতনাই হাঁহে, বিদ্ৰূপৰ হাঁহি। ধূৰ্তয়ে খেলুৱৈৰ দৰে চেতনাৰে দৃঢ় হৈ থিয় হৈ থাকোঁ মই, মোৰ ভৰিৰ তলতে থকা দুপতা মাটিতে। আশ্চৰ্য তথাপি মোৰ ছায়া যায় আগবাঢ়ি দুহাত প্ৰসাৰী। নহ'লেনো ধৃষ্টিৰ মণিষাৰ ধৰ্মযুধিষ্ঠিৰ, শালবৃক্ষ সম যেন দ্বিতীয় পাণ্ডৱ, সূৰ্যবীৰ্য সৌন্দৰ্যৰ প্ৰতীক অৰ্জুন, সৌম্য শান্ত নম্ৰবীৰ চতুৰ্থ আৰু পঞ্চম পাণ্ডৱৰ পাঁচোখনি উজ্জ্বল আলক্ষ্য থাকোঁতেও মনৰ পটত আৰু এক ছবি আহি কিয় দোলে? কিয় মনে মনে কোনোটি ক্ষণত বিচাৰোঁ কৰ্ণ কিয় এই তৃষ্ণা জাগে? আকণ্ঠ ভৰি মোৰ থাকোঁতে অমিত, এয়া যে মায়াৰ খেলা। দেহে আমি, তথাপি কৰোঁ যে বাস দেহৰ ঊৰ্ধত। এয়া এক অনুভৱ বিশেষ স্তৰৰ, এয়া এক মানসিক উপলব্ধি গভীৰ মনৰ। সৌন্দৰ্য নহয় মাথো অপৰূপ অৱয়ব ভংগী আৰু সুললিত স্বৰৰ। সৌন্দৰ্য লুকাই থাকে বোধ, মেধা, বীৰত্ব, পাণ্ডিত্য, ব্যক্তিত্ব আৰু সুঠাম মনৰ কত প্ৰকাশত। নাৰীহেই সৌন্দৰ্যৰে অক্লান্ত পিয়াসী।